জিৰণি ল'ব লাগিছিল দেশৰ চিন্তাই জানো আমাক জিৰণি ল'বলৈ দিব দেশৰ অন্ধকাৰ হাহাকাৰ কোনো এজন আহোম ইফালে ঐতিহাসিক রাজুলাই এখন একত্র ঘর আর আহোম রাজপুর ঘটনা করা অন্তক্ষণ আহোম রাজ্য ধ্বংস করা হোক দেশৰ পৰিস্থিতিৰ কথা ময়ো নুশুনা নহয় গতিকে আপুনি নগা পাহাৰতে নগা দেশেৰে আত্মগোপন কৰাত তোমাৰ কি হ'ব আৰু আমাৰ ভগৱদেউ আপুনি সেইবোৰ অলপো চিন্তা নকৰিব আমাতকৈ বহু গুণে ডাঙৰ আপুনি এই দেশ ৰাখিব লাগিব ভগৱদেউ আপুনি নিজৰ স্বাৰ্থত নহয় এই দেশৰ স্বাৰ্থৰ বাবে আইনত মই আত্মগোপন কৰিব লাগিব দেশৰ এই জনজুই নোহোৱাই জনাৰ মুখত শান্তি বিয়পাব লাগিব ভগৱদেউ সেয়া মোৰ আপোনাৰ প্ৰতি একান্ত অনুৰোধ পবিত্ৰ আহোম ৰাজবিখ্যাত আৰু উত্তৰ পুৰুষৰ ভৱিষ্যতৰ বাবে মই তোমাৰ অনুৰোধ ৰক্ষা কৰিম জয়া যাওক ভগৱদেউ জয় ৰেচাই আৰু তোমাৰ চুংদেউৰ হাতত অৰ্পণ চুংদেউৰ কৃপা দৃষ্টি আমাৰ ওপৰত থাকিলে নিশ্চয় পুনৰ আমি লগ হম জয়া বৰফুকন নাকৰীয়া পানী ক'ত আছে কিয় বা সুধিলে তেখেত ক'ত আছে মই নাজানো আমাৰ লগত চালাকি কৰিব পাৰি কাৰণ চালাকি কি বস্তু এই নানু খোলা বৰফুকনে মই
ভালদৰে এতিয়া কওঁ কথা পাতি ক'ত আছে মই ক'লোৱে তেখেত ক'ত আছে মই নাজানো আপুনি সঁচাকৈ নাজানেতো কোন পানী সুধিছোঁ কওঁ কথা পানী ক'ত আছে জানো অঁ জানো কিন্তু কিন্তু মই নকওঁ অহংকাৰী নাৰী ভক্তি কৰি ৰাজসভালৈ লৈ গ'লা এনেদৰে কথা পাতি বতৰা নিদিয়াকৈ থাকে যেতিয়ালৈকে কথা পানী বতৰা নিদিয়ে তেতিয়ালৈকে শাস্তি দিয়েই থাকি এয়াই নেকি গৌৰৱ উজ্জ্বল আহোম জাতিৰ নীতি পাইছে থাকিলে নাহে নিশ্চয় নাহে কেইটামান জৰুৰী বিষয় আলোচনা কৰিবলৈহে আহিছোঁ প্ৰথমে কওক আপুনি প্ৰজাৰ ওপৰত বৰফুকন নে ৰজাৰ ওপৰত বৰফুকন আপুনি উপযুক্ত হৈছে মই বৰ ভোকত বাৰু মোৰ দ্বিতীয়টো প্ৰশ্ন কোনখন ইতিহাসত লিখা আছে যে স্বামীক নাপায় পত্নীক দিনে ৰাতিয়ে শাস্তি দিব আমি সৃষ্টি কৰিছো লিখা থাকিব যেতিয়ালৈকে জয়মতীয়ে গদা পানীৰ বতৰা নিদিয়ে তেতিয়ালৈকে শাস্তি দিয়েই থাকিম শাস্তি দিয়েই থাকিম মই আহোম ৰাজকুমাৰটো শপত দিছোঁ তোৰ যি অহংকাৰ তোৰ যি গৌৰৱ তোৰ যি এখন নায়কত্ববাদ সকলো শেষ হৈ যাব মই আহোম ৰাজকুমাৰটো অভিশাপ দিছোঁ তই এদিন শেষ হৈ যাবি তই এদিন শেষ হৈ যাবি বৰফুকন
Oh, darling. More good time. Ayah, bersih tu bersih na. Ayah bukti. Ayah bukti na. Ayah kali kali. Oh, orang mana ni? Ayah bukti. Kan pasien di sini. Ayah bukti. Ayah, kopi na. Asli weather na aku ni. Lalu pular oi tasari nikir pabe. Tohutoria aku pun. Ayah, duit lakai aja tu. Bersih biasa na. Oh, আমার রোজার পর বেয়া আছে ও ওই মানে তো মই বাবাকে কথা তুই আমার কাছে থাকিবি তুমি কি জানো তহঁতৰ গাঁৱৰ মানুহবিলাকে যদি মোক আয়া আমাৰ গাঁৱৰ লগা মানুহখন বেছি ভাল আছে তুই থাকিব নিদিলো তেন্তে বল কালি আয়া আমার ভয় করিব জানলে ওই বাবা তুই কাল চিন্তা নকৰিবি তাই থাকবে আমার ভয় করিব তো হ্যাঁ বেশি ভাল আছে না হয়তো বহুত ভাল আছে আয়া বেশি ভাল আছে আয়া কিনা আছে হয় হয় আমিও আপোনালোকক আপোনালোকে করিব Why? ভগৱান মই বোলে এনকাম কৰিব অলপ সকলোকে আয়া আছে আছে আমার বন্ধুতে থাকা সকাল মাইকিতে আমি একটা কথা বলে আয়া কবি না তুই থাক না কেন আমার কাছে করবে আর এতে একটা ভুল হবো আর একটা কেন কি হবো না কি হবো আয়া আছে আছে আজি না এতে মেলটো খতম করেছে আয়া খতম করেছে আমার বন্ধুতে থাকা দেখা থাকবে তোমার কাছে সিদ্ধান্ত শিখাবে আর আমার জাতি জুতি খাবো দেয় ওই মানে তো কালি সেদান করে ভাগ করে খাবি রে তোমার সিদ্ধান্ত এলাকার দুনিয়া লোক চাইছে বলে চাইছে ইয়া সিদ্ধান্ত রাখবে আমার জাতি জুতি খাবো দেয় আইবে আয়া তোমাকে আমার সিদ্ধান্ত শিখাবো করিয়া দিছে আর তোমার কাজ কি করিয়াছে আইবে কত আইবে আইবে এইটো না এনেকা করিবে বহুত দূর করে
আছে আৰু এদিকা কৰি না এনেকা কৰিব হ'ব বাবা আহিবে এইটো কৰিবে কৰিবে আমাৰ এক দুই তিনি লেকে কাজ কৰিব আৰু তোমাৰ মেইনটো যায় হ'ব বাবা আহিবে তাহলে তোমার भी सभी जाए ए ओ चले Yeah.
Gimana?
কৈছিল কিবা জয়া নে বিজয়া কৈছিল জয়া কৈছিল জয়া 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 মই যাব লাগিব বাবা বহুত অত্যাচাৰ কৰি আছো মই যাব লাগিব জানিবি মই যাব লাগিব জানিবি মই পৰা কেনেকে মৰম কৰিব তই নাযাবি না মোক ক্ষমা কৰি দিবা তই নাযাবি না তই নাযাবি মোক বহুত মৰম দি কিন্তু মই যাবই মই যাবই বাবা মই যাবই I was